হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। এটা কথা আলোচনা কৰিব বিচাৰিছোঁ। মেট্ৰিক পৰীক্ষা, অহা বছৰ মেট্ৰিক পৰীক্ষা হ'বনে নহয়, সেই বিষয়ে অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে কৈছে যে মেট্ৰিক পৰীক্ষা আগৰ নিচিনা হ'বই, অৰ্থাৎ ক্লাছ 10ৰ এইটো চূড়ান্ত পৰীক্ষা। এই পৰীক্ষাটো হ'বই আৰু প্ৰাপ্ত অৰ্থাৎ ষ্টেণ্ড কৰে যে অসমৰ ভিতৰত সেই স্থান প্ৰাপকো সেইটো থাকিব আৰু অহা বছৰ মেট্ৰিক পৰীক্ষা হ'বই আৰু মেট্ৰিক পৰীক্ষাটো উঠাই দিয়া নহয়, গতিকে মেট্ৰিক পৰীক্ষাটো থাকিবই। সেই বিষয়ে তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু মন্তব্যটো আপোনালোকক তেখেতে কোৱা কথাখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। উলিয়াইছে যে মেট্ৰিক পৰীক্ষা নহয়, মেট্ৰিক মানে 10, গতিকে ক্লাছ 10ৰ পৰীক্ষাটো যেনেকে প্ৰত্যেক বছৰে হৈ আহিছে, এইটো কোনে উলিয়াইছে যে মেট্ৰিক পৰীক্ষা নহয়, মেট্ৰিক মানে 10, গতিকে ক্লাছ 10ৰ পৰীক্ষাটো যেনেকে প্ৰত্যেক বছৰে হৈ আহিছে এইটো হ'ব। কিন্তু ক্লাছ 10ৰ পৰীক্ষাৰ এটা বিশেষ গ্লৰিফিকেশ্যন অসমৰ ক্ষেত্ৰত আছে আৰু মই ভাবোঁ যে সেই যিটো গ্লৰিফিকেশ্যন বা যিটো এটা উৎসৱ, এটা চূড়ান্ত পৰীক্ষা বুলি ধৰে, গতিকে ইয়াৰ ক্ষেত্ৰত এইটোও চৰকাৰে সিদ্ধান্ত লৈছে যে আমাৰ ষ্টেণ্ড কৰা যিটো ছিষ্টেম আছে, মানে ৰেংক ঘোষণা কৰা, সেইটোও থাকিব। গতিকে পৰীক্ষা 10ম শ্ৰেণীৰ পৰীক্ষা অহাবাৰো হ'ব আৰু ৰেংক থাকিব। দ্বিতীয় পাঠ্যক্ৰম আমি প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিকৰ প্ৰৱৰ্তন। এনেকুৱা ধৰণৰ খা খবৰসমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।